পুনৰ নতুন এটা ভিডিঅ' সৈতে মই ধনপুকনৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই তিতাকেৰেলাৰ এটা ৰেচিপি লৈ আহিছোঁ মচুৰ দাইলৰ সৈতে। হোপ ভিডিঅ'টো চাই ভাল পাব বুলি আশা থাকিল। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু ইয়াৰ কাৰণে মই ধৰি লওক আধা বাতি মচুৰ দাইল লৈছোঁ, লগত আছে মোৰ এপোৱা তিতাকেৰেলা। আৰু তিতাকেৰেলাখিনি মই ভালদৰে এতিয়া নিমখত ভিজাই ৰাখিম। আৰু তিতাকেৰেলা ধৰি লওক আপোনালোকে এনেকৈ ধৰি লওক কাটি ল'ব, ডাঠ যোনটো ওপৰৰ বাকলিখিনি সেইখিনি ধুনীয়াকৈ ডাঠ কৰি কাটি ল'ব। আৰু যোনখিনি ধৰি লওক মই নিমখত পানী দি পেলাই থৈ দিছিলোঁ সেইখিনিতে মই তিতাকেৰেলাখিনি ধৰি লওক আধা ঘণ্টাৰ কাৰণে ৰাখি দিম। আৰু লগত মচুৰ দাইলখিনিও আধা ঘণ্টাৰ কাৰণে ৰাখি দিছোঁ। আৰু প্ৰথমে মই ধৰি লওক যোনখিনি মচুৰ দাইল আছে সেইখিনি মই প্ৰথমে ধৰি লওক ৰেডি কৰি ৰাখিম। সেইকাৰণে মই ইয়াত 2 চামুচ ধৰি লওক এটা প্ৰেছাৰ কুকাৰত তেল দি দিলোঁ। তেলখিনি গৰম হোৱাত মই ইয়াত আধা চামুচৰ জোখত পাঁচফোৰণ দিছোঁ। পাঁচফোৰণখিনি মোৰ ধৰি লওক জ্বলি উঠাত মই যোনখিনি মচুৰ দাইল ভিজাই ৰাখিছিলোঁ সেইখিনি এড কৰি দিলোঁ। আৰু মচুৰ দাইলখিনিত মই ধৰি লওক নিমখ হালধি লগতে দি দিম। আৰু ইয়াত মই ধৰি লওক আধা ঘণ্টাৰ কাৰণে তিয়াই ৰখাৰ কাৰণে মই দুটা ধৰি লওক চিটি মাৰিম, বেছি নামাৰোঁ। আৰু পানীটো আপোনালোকৰ জোখ অনুযায়ী দিব। মই আধা মগৰ জোখত মই পানী এড কৰিছোঁ, কাৰণ মই ডাঠ নকৰোঁ, সেইকাৰণে মই আধা মগ জোখত পানী দিছোঁ। আৰু ইয়াতে মই এতিয়া হালধি এড কৰিছোঁ। নিমখটো নিমখ দিলোঁ, লেকিন সেইটো দেখুৱাবলৈ নহ'লে। আৰু এইফালে মোৰ ধৰি লওক দাইলখিনি ৰেডি হয় মানে মই এইফালে যোনখিনি মই তিতাকেৰেলা আছিলে সেইখিনিৰ কাৰণেও এখন নন ষ্টিক কেৰাহী পাতি দিছোঁ। আৰু মই 2 চামুচ ধৰি লওক তেল এড কৰাৰ পিছত তেলখিনি গৰম হোৱাত মই মিডিয়াম চাইজৰ এটা পিঁয়াজ এড কৰিলোঁ। আৰু ল' ফ্লেমতে মই ধৰি লওক তিতাকেৰেলাখিনি ভাজিম। আৰু যোনখিনি তিতাকেৰেলা নিমখত ভিজাই ৰাখিছিলোঁ সেইখিনি মই 3বাৰমান ধৰি লওক ভালদৰে ধোৱাৰ পিছতে মই তিতাকেৰেলাখিনি দি দিলোঁ। আৰু যিসকলে ধৰি লওক তিতাকেৰেলা খাই ভাল নাপায় এনেকৈ বনাই খাবচোন। আৰু নোখোৱাসকলেও তিতাকেৰেলা খাব, কাৰণ তিতাকেৰেলা যোনটো তিতা হয় সেইটো নাইকিয়া হৈ যায় নিমখত ভিজাই ৰাখিলে। আৰু যদি মই এনেকুৱা ইউনিক ধৰণৰ ভিডিঅ'বোৰ চাই ভাল পায় প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে মই নতুন ভিডিঅ'বোৰ আপলোড কৰিলে পোনপ্ৰথমে চাবলৈ পাব। আৰু এইফালে মোৰ দাইলখিনি ৰেডি হৈ গ'ল। লগত মই এটা আলু এড কৰিছিলোঁ, সেইটো বাৰু দেখুৱাবলৈ নহ'লে, আপোনালোকে আলু দিব বিচাৰিলে দিব পাৰে। আৰু যোনখিনি মোৰ তিতাকেৰেলা আছিলে সেইখিনি সম্পূৰ্ণভাৱে ৰেডি হৈ গৈছে। আৰু তিতাকেৰেলাখিনি ধৰি লওক এনেকুৱা হোৱাৰ পিছতে আপোনালোকে দাইলখিনি এড কৰিব। আৰু মোৰ ধৰি লওক 15 মিনিট ল' ফ্লেমতে মই ভজাৰ কাৰণে মোৰ 15 মিনিট লাগিলে। আৰু মোৰ তিতাকেৰেলাখিনি হোৱাৰ পিছত মই যোনখিনি মচুৰ দাইল বনাই ৰাখিছিলোঁ সেইখিনি মই এড কৰি দিলোঁ। আৰু ধৰি লওক খাবলৈ বহুতো টেষ্টি হোৱাৰ বাবে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যিসকলে ধৰি লওক তিতাকেৰেলা বেয়া পায় এনেকৈ এবাৰ বনাই খাব। আৰু মোৰ চাওকচোন দাইলখিনি সম্পূৰ্ণভাৱে ৰেডি হৈ গ'ল। আৰু আপোনালোকক এটা মই পাতিত চাৰ্ভ কৰিও দেখাইছোঁ চাওকচোন। আৰু যিসকলে ধৰি লওক তিতাকেৰেলা খাই ভাল নাপায় মোৰ দৰে বনাই খাব। আৰু যদি এই চেনেলটো নতুন ভিডিঅ' চাবলৈ বিচাৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।